গণেশ কলতিয়া জেগাখিনি কি এড্ৰেছটো কৈ দিয়ক বাৰু নিউ চাৰিআলি পঞ্চৰ গাঁও কি জাপিয়ে পুৰণিৰ মাজতে মানে গাঁওখন কি ইয়াতে তল বুলি কোৱা হয় আপোনালোকৰ ভাতটো চাওঁ আপোনালোকে পইচা আছে নেকি ভাতৰ কাৰণে নাই মই বেয়া নাই ই গৈ আছোঁ চাটাৰ বুলি কি দেখাব লাগে না এটাই আছিলোঁ ঘৰত মই আৰু তাৰ পৰা বুলি ওলাই আছিলে মানুহ থকা দেখা আৰু এতিয়া মানুহ দেখা পাই সোমাই গ'ল না তাতে এতিয়া মানে থকে দেখাব লাগে না দেখা পাই এই লাইটটো চুই চুই hour later. পাছফালে গেছি এনেকুৱা মানে আছে এই কাৰ্টনটো আগে লিখা তিনিটা এই তোমাক তলত দিবি বাকৰা বাকৰা অলপ পিছত এইটো বিভক্ত নেকি এই দিব মাল খাইছে খাইছি না এইটো হাফ বিষাক্ত নহয় এইটো হাফ টোটেলি মন বানানাছ স্নেক অৰিজিনেল নামটো কি এইটো হ'ল কপাৰ হেডেড ক্লিন কেপ স্নেক এইটো ধুন্দুলিগম আমি ধুন্দুলিগম আৰু বাকৰাজ বুলি জানো এইটো এইটো বহুত খঙাল হয় এইটো মানে এইটো কপাৰ হেড বাকৰাজ এইটো আপোনাৰ মানে পূৰা কামোৰাৰ কাৰণে পূৰা হেৰি কৰি থাকিব বিষাক্ত নহয় ন এইটো বিষাক্ত নহয় আৰু বিষাক্তই হওক বা অবিষাক্তই হওক মানে আপোনালোকৰ সাপ চিনি নাপায় না সাপ চিনি নাপালেই আপোনালোকে ধৰিব নাযাব যদি চিনি পায় তেতিয়াহ'লে কোনো টেনশ্যন নাই আৰু বিষাক্তই হওক অবিষাক্তই হওক সাপ নামাৰিব এতিয়া সোমাইছে কি এইটো ধৰক বাচ্চাকেইটা আছে আছে ইকো চিষ্টেমৰ কাৰণে বেষ্ট সময় বেছি আৰু গমেই নাই গেলা আৰু নাই হেৰি নাই চালোঁ নাই এইটো যাব এতিয়া মানে দুখ পোৱা নাই না সেইকাৰণে কামত চেষ্টা কৰা নাই কি খাওয়া হচ্ছে যাবা
এইটো আপোনালোকে ভয় কৰিব লাগে একো নাই, এইটো এতিয়া মই লৈ যাওঁ। আৰু মোৰ এটা ইউটিউব চেনেল আছে পিংকু জাংগলমেন বুলি, সেইটো অকলে আপোনালোকে যদি ভাল পায় বোলে সাপ চাপ হেৰি কৰক, সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ আৰু শ্বেয়াৰ কৰি দিওঁ। পিংকু জাংগলমেন। ধন্যবাদ আপোনালোকক, লগতে গণেশ কলিতাক ধন্যবাদ। তেখেতে বহুত টাইম ধৰি মোক ফোন কৰি আছিল, মই কিবা কামত বিজি থকাৰ কাৰণে আহিব নাছিলোঁ। আৰু কৰাচত্তলৰ যিখিনি ৰাইজ আছে সেইখিনিক ধন্যবাদ জনালোঁ। ধন্যবাদ জনাই মই সাপটো এতিয়া পেক কৰিম। মোৰো কি ধৰক মনত কৰিলে ৰাতি নকৰিলে মোটামুটি এইটো বস্তু থাকিলে এই ফেচিটো নাই নহয়, হা নহয় শুনা পাওঁ ফুটা আছে এইটো। এতিয়া আপোনালোকক ধন্যবাদ। ধন্যবাদ পিংকু দা আপোনালোকে যে সাপটো মাৰা নাই, আপোনালোকে যে সাপটো মাৰা নাই, সাপটো নামাৰিব। সাপে আমাৰ শত্ৰু নহয়, বন্ধুৱে আমাৰ উপকাৰ কৰিব আহিছে। এই দোকানখনত যে আছে, দোকানখনত ইঞ্জিন খাইছে, খাই মানে দোকানীটোহে ভা কৰিব আহিছিল। দোকানী ভয় খাইছে, দোকানীটো ক'ত গ'ল? আছে নিফালে পুতিলে মোকো লাগবে না বলো মই লাগিম তুই ভাই দেখা এতিয়া তোৰ হেৰি লগা নাই, ভয় লগা নাই? এতিয়া কেনে লাগছে? ভাল লাগিছে আৰু আছে নেকি চাব আছে তুমি দেখা পালে মোক ফোন কৰিছিলা, দেখা পালে ফোন কৰি দিবা। আৰু ভয় কৰিব লগা একো নাই, সাপটো চেনেল একো নামাৰিবা, ধুনীয়াকৈ চাই থাকিলে হ'ল। আৰু যিকোনো সাপ চব সাপে বিষাক্ত নহয়তো। আৰু সাপে যদি না ভয় লাগে হয়, আৰু তোমালোকেতো সাপটো চিনি নাপোৱা না। সাপে ধৰক কেতিয়াবা কামোৰাৰ লগে লগে ডিষ্ট্ৰিক্ট হস্পিটেলত যাবা, ঐ ওজা বোলে ওজা এইটো ইমান ডাঙৰ ওজা এই ভাল কৰিব পাৰোঁ। কোনো ওজাই সাপৰ বিষ ভাল কৰিব নোৱাৰে। মই যে ধৰিছোঁ এইটো মোৰ মন্ত্ৰ নাই, একো মন্ত্ৰ নাই। এইটো এটা টেকনিক মানে সাপটো কেতিয়া কি কৰে এইটো জানিব লাগিব, জানি পেলাই ধৰিব লাগিব। এটা চবকে ধন্যবাদ। আচ্ছা দাদা, যে আমাৰ যে খালি যে আমি বান্ধি দিওঁ, এইটো বান্ধা লাগে নে নালাগে? বান্ধিবা ফালবা সেইগিলা একো কৰিব নালাগে। মানুহটোক কেৱল মানে পূৰা মানে ভয় খাব দিব নালাগে, নিৰ্ভৰ কৰি ৰাখিব লাগে। এইটো কৰাচতল গণেশ কলিতাই ফোন কৰিছিল, তাতে ধৰা সাপটো এইটো ইয়াতে ইয়াক এৰি দিম, যাতে বাচি থকা দিনকেইটা ইয়াতে ভালদৰে থাকিব পাৰে। ইয়াতে জংঘল আছে, ইয়াতে ধাননি, ইফালে নদী এটা আছে জান, ইয়াক এৰি দিওঁ যাতে এই বাচি থকা দিনকেইটা ইয়াতে এন্দুৰ নিগনি খাই আমাৰ খেতিয়কখিনিক অকণমান সহায় কৰি দিয়ে। যাই ফালে যাম।